পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা ভাল খবৰ আছে, আসাম পুলিচৰ এবি আৰু ইউবিৰ পদসমূহ পুনৰ চৰকাৰে মুকলি কৰি দিছে। কাইলৈৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা যাব অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত। আৰু 1 ছেপ্টেম্বৰৰ পৰা 15খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। খবৰটো শুনি বহুতো ভাল লাগিছে, বহুত অপেক্ষা কৰিলোঁ। লাষ্টত এই ভাল খবৰটো পাই শুনি ভাল লাগিল। বন্ধুসকল, আসাম পুলিচৰ এডমিট 20 তাৰিখৰ পৰা ওলাব বুলি কৈছে। তোমালোকক মই নটিচখন দেখাইছোঁ। এই নটিচখন চালে সকলোৱে গম পাবা। 1 ছেপ্টেম্বৰৰ ভিতৰত মানে 1 ছেপ্টেম্বৰৰ পৰা ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। এই নটিচখন কোনো ফেক নহয়, ইয়াত সকলোখিনি উল্লেখ কৰা আছে, তোমালোকে পঢ়ি ল'বা। 20 তাৰিখৰ পৰা মানে কাইলৈৰ পৰা সকলোৱে আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। গতিকে সকলোলৈকে ইণ্টাৰভিউৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 1 ছেপ্টেম্বৰৰ পৰা 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড মুকলি হ'ব। সেই ডিষ্ট্ৰিক্টকেইখন হৈছে বিশ্বনাথ, চিৰাং, দৰং, ধুবুৰী, হাইলাকান্দি, হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ, কৰিমগঞ্জ, কাৰ্বি আংলং, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰি। গতিকে বন্ধুসকল, আমাৰ হাতত সময় কম, কষ্ট কৰা, জয়ী হ'বা। নেভাৰ গিভ আপ। জয় আই অসম।